हो एक लड़की को देखा तो ऐसा लगा जैसे खिलता गुलाब जैसे शायर की ख्वाब जैसे उजली किरण जैसे बन में हिरन जैसे चांदनी रात जैसे। এখন চহৰত পূজা নামৰ এগৰাকী ছোৱালী এখন কফি কেফেত অকলশৰে বহি তাই কফিৰ সোৱাদ লৈ আছিল। আৰু ঠিক একে সময়তে একে এখন কেফেলৈ এজন ডেকা ল'ৰা সোমাই আহে। তেওঁ ছোৱালীজনীৰ সন্মুখত থকা টেবুলখনতে বহিল। এনেদৰে কেইমিনিটমান যোৱাৰ পাছত ছোৱালীজনী সন্মুখত বহি থকা ল'ৰাজনৰ মুখলৈ চাই এটা ধুনীয়া মিচিকিয়া হাঁহি মাৰি দিলে। ছোৱালীজনীক দেখি ল'ৰাজনীও মিচিকিয়াই দিলে আৰু ছোৱালীজনীয়ে ল'ৰাজনলৈ চাই কয়, হাই, বেয়া নোপোৱা যদি মই তোমাৰ কাষতে বহিব পাৰোঁনে? অ' ৱাও, ইমান ধুনীয়া ছোৱালী, তাই মোক সুধিছে। অ' মাই গড, কি ক'ম বাৰু? অ' তুমি মোক কৈছা, নিশ্চয় আহা বহাহি। হাই, মই পূজা, পিছে তোমাৰ নামটো কি? অ' মোৰ নামটো মই ৰাজ। অ' ৱাও, আপোনাৰ নামটো বহুত ধুনীয়া। পাছে আপুনি ইয়ালৈ সদায় আহে নেকি? থেংক ইউ, তোমাৰো নামটো বহুত ধুনীয়া। নাই, এনেকুৱা সদায়তো অহা নহয়, কিন্তু মাজে সময়ে টাইম পালে আহোঁ ইয়ালৈ। ইয়াতে মই কফি খাওঁ, ইয়াতে বহোঁ, বহুত ভাল লাগে। বঢ়িয়া। পাছে আপোনাৰ ঘৰ ইয়াতেনে? হয় হয়, মই এইখন চহৰৰে ল'ৰা হয়। পাছে তোমাক মই আগে পাছে দেখা নাই। আচলতে মই এইখন চহৰত নহয়, মই ইয়ালৈ নতুন আহিছোঁ জানা, আৰু মই ইয়াতে নতুন চাকৰি এটা জইন কৰিছোঁ। ইমান ডাঙৰ চহৰখনত মই অকলশৰীয়া ছোৱালীজনী এজনো মোৰ ফ্ৰেণ্ড বনা নাই এতিয়ালৈকে। সেয়েহে অকলশৰীয়া অনুভৱ হয় আৰু অকলে ইয়ালৈ আহি কফি খাই আছিলোঁ। তেনেতে তোমাক দেখিলোঁ, জানা ল'ৰাজন পাই মাতষাৰ দিলোঁ, বেয়া নাপাবা হা। নাই নাই, মই কেলৈ বেয়া পাম, মই ভালহে পাইছোঁ আকৌ। তুমি ইমান দূৰত আহি জব কৰি আছা, ইয়াত কোনেও যদি চিনাকি মানুহে নাই, তুমি মোক ফ্ৰেণ্ড বুলি ভাবিব পাৰা, মই বেয়া নাপাওঁ। সঁচানে? তুমি সঁচাকৈ মোৰ ফ্ৰেণ্ড হ'বা? মই ইয়াত ইমান দূৰ অকলশৰে আছোঁ, তুমি যদি মোৰ ফ্ৰেণ্ড হোৱা মোৰ কাৰণে বহুত ভাল হ'ব। সেই ৰ'বা 1 মিনিট হা। শুনা না, মোৰ তাত এডাল ফ্ৰেণ্ডশ্বিপ বেল্ট আছে, মই তোমাৰ হাতত বান্ধি দিওঁ, যিহেতু আজিৰ পৰা তুমি মোৰ ফ্ৰেণ্ড হ'লা। ফ্ৰেণ্ডশ্বিপ বেল্টডাল বান্ধি পেলাই আজিৰ পৰা আমি বন্ধুত্বৰ বান্ধোনেৰে বান্ধি যাওঁ, নে কি কোৱা? অ' ৱাও, তাই মোক ফেঞ্চি বেল বান্ধিব খুজিছে। হে ভগৱান, আপোনাৰ মহিমা। মই সদায় প্ৰাৰ্থনা কৰি থাকোঁ, হে ভগৱান, মোকো এজনী গাৰ্লফ্ৰেণ্ড বনাই দিয়া। আজি মোৰ কাৰণে আপুনি ইমানখিনি ভাবি থৈ দিছিলে, মই ভবাই নাছিলোঁ। সেই ৰাতিপুৱা কাৰোবাৰ মুখ চালোঁ, ইমান ধুনীয়া ছোৱালী এজনী মোৰ কাষত বহি আছে, তাই মোক ফ্ৰেণ্ডশ্বিপ কৰিছে, মোৰ কাষলৈ নিজেই আহিছে, মোক ফেঞ্চি বেল বান্ধিব বিচাৰিছে। হে ভগৱান, ধন্যবাদ, আপোনাক কিমান ধন্যবাদ জনাওঁ, মই ভাবিব পৰা নাই আজি। ৰাজ, অ' হেল্ল' ৰাজ, তুমি কি ভাবিব ধৰিলা? তুমি যদি মোক ফ্ৰেণ্ডশ্বিপ কৰিব নিবিচাৰা তেন্তে ঠিক আছে, মই নাবান্ধো তোমাৰ ফ্ৰেণ্ডশ্বিপ বেল্ট। চৰি। নহয় পূজা, মই বেয়া পোৱা নাই, একচুৱেলি মই তোমাৰ কথাকে ভাবি আছিলোঁ। তুমিতো মোৰ কাৰণে ফ্ৰেণ্ডশ্বিপ বেল্ট আনিছা, কিন্তু মোৰ লগতো এতিয়া বৰ্তমান একোৱে নাই, মই তোমাক কি দিম তাকে ভাবি আছোঁ। আই পাগল, তুমি ইমান ভাবিব নালাগে। নেক্সট টাইম আমি যেতিয়া আৰু লগ কৰিম তেতিয়া তুমি মোক দি দিবা মোকো এডাল ফ্ৰেণ্ডশ্বিপ বেল্ট, নে কি কোৱা? দিয়া তোমাৰ হাতখন দিয়া, মই তোমাক ফ্ৰেণ্ডশ্বিপ বেল্ট বান্ধি দিওঁ। পূজা, নেক্সট টাইম আহিলে ময়ো তোমাৰ কাৰণে নিশ্চয় কিবা এটা আনিম হা। অ' কামান ৰাজ, তুমি কি কথা কোৱা? তাৰমানে তুমি মোক পদূলি ঘূৰাব বিচাৰিছা নেকি? এনেকুৱা নক'বা দেই, বেয়া পাম কিন্তু মই। সঁচাকৈ মানিছোঁ দেই, ছোৱালীজনী যে দেখাত যেনেকৈ ইমান ধুনীয়া, তেনেকৈ তাইৰ অন্তৰখনো যে কিমান বিশাল, কিমান বুজি পায় তাই। পূজা, মানিছোঁ তোমাক, আজি মই তোমাক প্ৰথমবাৰ লগ পাইছোঁ, কিন্তু মোৰ আজি এনেকুৱা অনুভৱ হোৱা নাই যে মই তোমাক আজি প্ৰথমবাৰ লগ পাইছোঁ। এনেকুৱা লাগিছে মই যে তোমাক বহুত আগৰ পৰাই চিনি পাওঁ।
সঁচাকৈ বহুত বিশাল মনৰ মানুহ। সঁচাকৈ পূজা, মই তোমাৰ প্ৰতি ইমপ্ৰেছ হৈছোঁ। ৰিয়েলি ৰাজ? মিছা ক'লে কি হ'ব, মোকো এনেকৈ লাগিছে মই যেন তোমাক বহুত আগৰ পৰাই চিনি পাওঁ। এইদৰে কিছু সময় কথা পাতি থকাৰ পাছত হঠাতে পূজাৰ ফোনলৈ এটা কল আহিল আৰু পূজাই ফোনত কথা পাতিবলৈ ল'লে। হেল্ল', হয় দাদা, মই কৈ আছোঁ। মই এতিয়ালৈকে চেলেৰি পোৱাই নাই। চেলেৰি পোৱা হ'লে মই আপোনাক দিয়ে দিলোঁ হয়। মই যিহেতু নতুনকৈ জব জইন কৰিছোঁ, আপোনালোকে জানেই। মই এতিয়ালৈকে চেলেৰি নাই পোৱা বাবে এতিয়ালৈকে মই ৰুমৰ ভাড়াটো দিব পৰা নাই। আপুনি চিন্তা নকৰিব দাদা, মই অহাকাল হয় দাদা, মই অহাকাইলৈ যদি পাওঁ মই আপোনাৰ ৰুম ৰেণ্টটো দি দিম। কি হ'ল পূজা, এনি প্ৰব্লেম? হয় ৰাজ, প্ৰব্লেম মানে মই প্ৰথম মাহৰ চেলেৰি এতিয়ালৈকে পোৱাই নাই আৰু মাহটো শেষ হ'ল, নতুন মাহ ষ্টাৰ্ট হ'ল। মই ৰুম ৰেণ্টটো এতিয়ালৈকে দিয়া নাই, সেয়েহে মালিকে ফোন কৰিছিল ৰুম ৰেণ্টৰ বাবে। অহ', তুমি মালিকক কৈ দিবা, দুদিনমান লেট হ'লেও দিম, চেলেৰি পালে দি দিম বুলি কৈ দিবা। ইমান টেনশ্যন ল'ব নালাগে। সেইটোৱে ভয়ো লাগে নহয়, ছোৱালী মানুহ, মই অকলশৰে ইয়াত থাকোঁ। ৰুমৰ মালিকে যদি মোক ওলাই দিয়ে ৰুমৰ পৰা, কি কৰিম তাকে ভাবি আছোঁ। ৰাজ, তোমাক মই কিবা এটা কথা ক'ম বুলি ভাবিছোঁ, কিন্তু কেনেকৈ ক'ম তুমি চাগে বেয়াহে পাবা। কোৱা পূজা, তুমি কি ভাবি আছা? মই বেয়া নাপাওঁ নহয়, কোৱা আকৌ। ৰাজ, যিহেতু আমি বন্ধু, সেয়েহে যদি তুমি পাৰা মোক টকা 10,000 ধাৰলৈ দিব পাৰিবানে? মই ৰুম ৰেণ্টটো দি লওঁ, মই যেতিয়াই চেলেৰি পাওঁ মই তোমাক ৰিটাৰ্ণ কৰি দিম। মই তোমাক কথা দিছোঁ ৰাজ, যদিহে তুমি আজি মোক হেল্প কৰা, লাগিলে তোমাক 10,000 টকাৰ ইণ্টাৰেষ্ট লাগিলে মই তোমাক ইণ্টাৰেষ্টো দিম। কিন্তু আজি যদি তুমি মোক হেল্প কৰা, মই প্ৰমিছ কৰিছোঁ তোমাক, মই তোমাক পইচাখিনি সুদে মূলে ঘূৰাই দিম। আৰু যদি তুমি মোক বিশ্বাস কৰিব পৰা নাই, তেন্তে ঠিক আছে, মোক তুমি টকা ধাৰলৈ দিব নালাগে, মই তোমাক বেয়া নাপাওঁ। সেই ছোৱালীজনী মই আজি প্ৰথমবাৰ লগ পাইছোঁহে, 10,000 টকা বিচাৰিছে। দিয়াটো উচিত হ'ব জানো? এজনী ছোৱালী দেখাটো চিধা চিধাও লাগিছে, কি কৰোঁ বাৰু? যেতিয়াই পাৰা তেতিয়াই দিবা, আৰু নিদিলেও কোনো কথা নাই। এইদৰে ৰাজে পূজাক বিশ্বাস কৰি পূজাৰ হাতলৈ 10,000 টকা দিয়ে আৰু পূজাই আনন্দতে হাঁহি এটা মাৰে আৰু সেই ঠাইৰ পৰা যাবলৈ বুলি অনুমতি লয়।
পূজা যোৱাৰ কিছু সময়ৰ পাছলৈকে ৰাজে কেফেতে বহি তেওঁ পূজাৰ কথা ভাবি আনন্দতে মতলীয়া হৈ পৰে। ইমান ধুনীয়া ছোৱালীজনী যদিহে তাৰ গাৰ্লফ্ৰেণ্ড বনে তেওঁ কিমান আনন্দৰ এটা জীৱন কটাব পাৰিব, তাকে ভাবি সিও ঘৰাঘৰি হয়। মইনো ৰুমৰ চাবিটো ইমান বেয়াকৈ পাহৰি আহিব লাগেনে? জালা, সঁচাকৈ পূজা বহুত ধুনীয়া ছোৱালীজনী। তাইৰ লগত কথা পাতোঁতে কেনেকৈ ইমান সময় আজি পাৰ হৈ গ'ল গমেই নাপালোঁ। আৰু চোৱাচোন চা, মইনো মোৰ ঘৰৰ চাবিটোকে থৈ আহিব লাগেনে বাৰু? এতিয়া আকৌ তালৈ মই ৰিটাৰ্ণ যাব লাগিব। বৰ বেয়া হ'ল নহয় কথাষাৰ। যিয়ে নহওক দিয়া, মই আজি কেফেলৈ গ'লোঁ বুলিহে ইমান ধুনীয়া ছোৱালী এজনী লগ পালোঁ। তাইক যদি মই সঁচাকৈ এদিন গাৰ্লফ্ৰেণ্ড বনাব পাৰোঁ, মই তাইক কিমান হেপ্পীত ৰাখিম নহয়, কিমান সুখত ৰাখিম। তাৰ মই খুচিৰ কাৰণে যি হ'লেও কৰিম। সঁচাকৈ পূজা মোৰ বাবে এজনী লাকি ছোৱালী। हो एक लड़की को देखा तो ऐसा लगा जैसे खिलता गुलाब जैसे आयर की ख्वाब जैसे उजली किरण जैसे बन में हिरन जैसे चांदनी रात जैसे। ओ সেইজনী কোন পূজা? তাই আকৌ ইয়াত আহিছে? নাই নাই, মোৰ দিমাগটো বেয়া হৈ গৈছে। আজি মই যোনপিনে চাওঁ সেইপিনে পূজাকে দেখি আছোঁ। এইজনী দেখোন সঁচাকৈ পূজাই হয়। তাই আকৌ ইয়াত কেলৈ আহিছিল? পূজা, পূজা, পূজা। মোক আকৌ পাছপিনে কোনে মাতিছে? ইয়াত কোনে মোৰ নাম জানে? এই সৰ্বনাশ, এইজন দেখোন আকৌ ইয়াত আহি ওলালহি। আজি মই মৰিলোঁ আৰু। পলা পূজা পলা, ইয়াত ৰৈ থকা মানে তোমাৰ বিপদ আজি। আৰে, পূজাই মোক চিনি নাপালে নেকি? তাই দেখোন মোক দেখি দৌৰ মাৰিলে। নে মই গাড়ীত থকা দেখি মোক অইন কোনোবা ভাবি তাই ভয়তে পলালে নেকি? ময়ো যে কিবোৰ কথা ভাবি থাকোঁ। আগতে মই কেফেলৈ গৈ পেলাই চাবিটো লৈ লওঁ, তাৰপাছত দেখা যাব। খুৰা, ইয়াতে মোৰ চাবি থাকি গৈছিল নেকি বাৰু? ভাইটি, চাবি এগোচা পাইছিলোঁ বাৰু। সেয়া তোমাৰহে নেকি? মই বোলো কাৰ বা চাবি থাকি গ'ল। মোৰে তেতিয়া এই কথা পাতোঁতে থাকি গ'ল। মই কেনেকৈ পাহৰি গ'লোঁ। আধা ৰাস্তাত গৈ মনত পৰিছে নহয়, আকৌ এবাৰ উভতি আহিব লগা হ'ল। মই বোলো কাৰ বা চাবি থাকি গ'ল, হাকে টেবুলতে পাই মই পকেটতে সোমাই থৈ দিছোঁ, কোনোবা আহিলে লৈ যাব বুলি। এয়া লোৱা। খুৰা, আৰু এটা কথা সুধিব আছিলে। মই যে তেতিয়া বহি আছিলোঁ আৰু মোৰ লগত যে এজনী ছোৱালী বহি আছিলে, তাই ইয়ালৈ আৰু আহিছিল নেকি? এই বগাকৈ ছোৱালীজনী? আহিছিল। তুমি যোৱাৰ পাছত 10 মিনিটমানৰ পাছত আহিছিল ছোৱালীজনী। আহি তাতে বহি আছিল। পাছত এজন ল'ৰা আহিলে, চিনাকিয়ে হ'বলা। তাৰ লগত আহি পেলাই কথা পাতি আছিলে। পাছত আৰু ময়ো এইফালে বেলেগ কামত ব্যস্ত হৈ থাকিলোঁ। ছোৱালীজনী কেতিয়া গ'ল বা মই দেখিয়ে নাপালোঁ। কি কৈছে ইয়াক? পূজাইতো ইয়াত কাকো চিনি নাপাওঁ বুলি কৈছিলে। তাই আকৌ কোন ল'ৰাৰ লগত কথা পাতিলে? খুৰা, ল'ৰাজন কোন চিনি পায়নে আপুনি? আগে পাছে ইয়ালৈ আহিছেনে? ল'ৰাজন আহি থাকে মাজে মাজে, কিন্তু ছোৱালীজনীক আজিহে প্ৰথম দেখিছোঁ। তোমাৰ চিনাকি নেকি বাৰু? মোৰ চিনাকিয়ে। পিছে ল'ৰাজন ক'ৰ হয়নো? আপোনাৰ তাত কণ্টেক্ট নম্বৰ হ'ব নেকি? কণ্টেক্ট নম্বৰটো নাই বাৰু মোৰ লগত। কিন্তু ভাইটি, তুমি যদি অলপ সময় ৰখা, লগ পাবা। ল'ৰাজনী অলপ বাহিৰত গৈছে, আহিবহি। অ'কে, মই আহি আছোঁ বাৰু। তুমি চিন্তা কৰি থাকিব নালাগে। ভাইটি, এইজনে ল'ৰা হয়। তুমি কথা পাতা, মই অলপ কাম কৰি লওঁ। ঠিক আছে খুৰা, আপুনি যাওক। অ'কে, হ'ব, মই তোমাক অলপ পাছত কল কৰি আছোঁ। ঠিক আছে বাৰু, ঠিক আছে। কি হ'ল বাৰু? খুৰাই মোৰ কথা কিবা কৈ আছে নেকি? মই মানে অলপ আগত ইয়ালৈ আহিছিলোঁ। মোৰ চাবি থাকি গৈছিলে। মই আকৌ তাকে নিব আহোঁতে এই কেফেৰ পৰা এজনী ছোৱালী ওলাই গৈছিলে। খুৰাই কৈছিলে ছোৱালীজনী বাৰু তোমাৰ লগত কথা পাতি আছিলে, তাকে মই সুধিব খুজিছিলোঁ। তোমাৰ চিনাকি নেকি ছোৱালীজনী? তুমি পূজাৰ কথা কৈছা নেকি? ছোৱালীজনীক মই চিনি নাপাওঁ বাৰু, আজি চিনাকি হৈছোঁ। তুমি চিনি পোৱা নেকি বাৰু? এই ফ্ৰেণ্ডশ্বিপ বেল, তোমাৰ হাতত ফ্ৰেণ্ডশ্বিপ বেলডাল ক'ত পালা তুমি? এয়া চোৱা, এনেকুৱা ফ্ৰেণ্ডশ্বিপ বেল মোৰো হাতত আছে। এয়া ফ্ৰেণ্ডশ্বিপ বেল? এয়া মোক পূজাই বান্ধিছিল। তাই মোৰ আজিৰ পৰা বান্ধৱী হৈছে। মোক লগ পাই সি মোক বন্ধু বনাইছে আৰু মোৰ হাতত এটা ফ্ৰেণ্ডশ্বিপ বেল বান্ধিছে। কিন্তু তুমি ফ্ৰেণ্ডশ্বিপ বেলটো দেখি কিয় চক খাইছা? মই এতিয়া ভালকৈ বুজিলোঁ।
পূজাই অকল মোক নহয় এওঁকো মূৰ্খ বনালে। সি মোৰ পৰা অকল নহয় ইয়াৰ পৰাও সম্ভৱ পইচা লৈ পলালে। মই এতিয়া আৰু বুজিব বাকী নাই। পূজাই তোমাৰ পৰা কিবা পইচা লৈ গৈছে নেকি? হা? তুমি কেনেকৈ গম পালা পূজা মোৰ পৰা পইচা লৈ গৈছে বুলি? তুমি কি পূজাক চিনি পোৱা নেকি? অঁ, আগত চিনি পোৱা নাছিলোঁ, কিন্তু মই এতিয়া ভালকৈ বুজিব পাৰিছোঁ আৰু ভালকৈ চিনিব পাৰিছোঁ। মিনিটৰ আগতে মই ইয়ালৈ আহিছিলোঁ আৰু সেই 10-15 মিনিটৰ আগতেই মই পূজাৰ লগত চিনাকি হৈছিলোঁ। তাক মই চিধা চাধা ছোৱালী যেন পাই সি মোক বন্ধুত্ব বনাইছিলে আৰু মোৰ হাতত ফেঞ্চি বেল বান্ধিছিলে। তাৰপাছত তাৰ অলপ সময়ৰ পাছত ঘৰৰ মালিকৰ ফোন আহিল। সি হেনো নতুনকৈ চাকৰি জইন কৰিছে, তাই চেলেৰি পোৱাই নাই। সেই বুলি কৈ মোৰ পৰা 10,000 টকা লৈ ইয়াৰ পৰা গুচি গ'ল আৰু মোক ঘূৰাম বুলি কথা দি গৈছিল। এতিয়া তুমি কোৱা তোমাৰ লগত কি হ'ল? শেষ। এইজনী দেখোন মোকো এনেকৈ কথা কৈ পেলাই মোক ফ্ৰেণ্ডশ্বিপ বেল বান্ধি কেনে মোক ফ্ৰেণ্ড বনাই কেনে মোক ইমান বিশ্বাস দি কেনে মোৰ পৰা 10,000 টকা লৈ গৈছে। হে ভগৱান, মই কি কৰোঁ আজি? মই এই পইচাকেইটা কিমান মুস্কিলত জমাইছিলোঁ মই কিবা এটা কামৰ কাৰণে। মই আজি এজনী ছোৱালীৰ পৰা ঠগ খালোঁ। সৰ্বনাশ, আজি কি হ'ল? মই আজি ঘৰত আৰু কি কৰিম আৰু? ইমান বিশ্বাস কৰি চিধা চাধা ছোৱালী ভাই মই তাক দি দিলোঁ। মই আজি কি ভুল কৰিলোঁ? জীৱনত ইমান ডাঙৰ ভুল মই প্ৰথমবাৰ কৰি পাইছোঁ। মই এতিয়া কি কৰোঁ বাৰু? ক'ত যাওঁ বাৰু তাক বিচাৰি কিনে? এতিয়া তোমালোকে পালা। ধুনীয়া ছোৱালী এজনী দেখিলে তোমালোকে সিহঁৰ পিছতে পৰি যাওঁ নহয়। আজি তোমালোকক ভাল শিক্ষা দি গ'ল। এজনক নহয়, দুজন ল'ৰাক আৰু বা কত কিমানক ঠগিছে। প্ৰথম চিনাকিতে তোমালোকে বিশ্বাস কৰি এনেকুৱা ইমান ডাঙৰ এমাউণ্ট এটা কাকো দিব নালাগে। পইচা দিয়াটো দূৰৰ কথা, সিহঁতৰ জালত এনেকুৱাকৈ ফাঁচি গ'লা আজি। ক'ত বিচাৰি পাবা সেইজনী? আপুনি ঠিকেই কৈছে, ভুল আমাৰো। আমি এজনী ছোৱালীক বিশ্বাস কৰি প্ৰথম চিনাকিতে ইমানখিনি টকা দি দিয়াটো আমাৰ নিজৰ ওপৰত ভুল। সেইটো কাক দুখ দিম এতিয়া? ঠগ খাইছোঁ আমি, কিন্তু ভুল আমাৰ। হয়, যিমান চিধা চাধা নহওক, যিমান দয়ালু নহওক মানুহক, প্ৰথম চিনাকিতে ইমানখিনি বিশ্বাস কৰি লোৱা আমি এজন জধা মূৰ্খ হয়। এতিয়া বুজিলা, প্ৰথম চিনাকিতে মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে। আজি তোমালোকে এটা ভাল শিক্ষা পালা। তোমালোকৰ লগতে আজি যোনে যোনে এই ভিডিঅ'টো চাই আছে তেওঁলোকে হয়তো অলপ হ'লেও ভাল শিক্ষা পাব। আৰু নতুন মানুহ লগ পাওঁতে সাৱধান হ'বলৈ লাগে। মানুহ লাগিলে যিমানে দয়ালু নালাগক কিয়, যিমানে বিশ্বাস যেন লাগিলেও কি হ'ল, তেওঁক ইমান হঠাৎ বিশ্বাস নকৰিবা। সঁচাকৈ কাৰোবাৰ কিবা বিপদ থাকিব পাৰে, তাক তাৰ দুখত চাথ দিয়া, কিন্তু এনেকৈ টকা পইচা হঠাৎ দি দিয়াটো এইটো ভাল নহয়। এইটো এটা মূৰ্খামি কাম বুলি কোৱা হয়। হয় খুৰা, আপুনি ঠিকেই কৈছে। মই বুজিলোঁ। আজি মই এজনী ছোৱালীক বিশ্বাস কৰি মই ইমানখিনি টকা তাৰ হাতত দি কেনে মই সঁচাকৈ ভুল মই কৰিলোঁ। হয়, আমি আজি জানা বুজা পঢ়া শুনা ল'ৰাবোৰে ইমান ডাঙৰ ভুল কৰিলোঁ। এজনী অচিনাকি ছোৱালীক বিশ্বাস কৰি ইমানখিনি ভুল কৰিলোঁ। এনেকুৱা কত কিমান প্ৰবঞ্চক আছে। আমাৰ গাঁৱৰ চিধা চাধা মানুহবোৰক কত মানুহে ঠগি আছে। এনেকুৱা আৰু যাতে কাৰো লগত নহওক, সকলোৱে সাৱধান হওক।